হেল্ল' ভিউৱাৰ্ছ, থাম্বনেইলত নিশ্চয় দেখিব পাৰিছে যে হাঁহে কেনেকৈ ডেংগু মহৰ বৃদ্ধিত ৰোধ কৰিব পাৰে, ডেংগু মহৰ বৃদ্ধি ধ্বংস কৰিব পাৰে। ডেংগু মহে পানীত কণী পাৰে আৰু কণীৰ পৰা পোৱালি জন্ম দি বংশবৃদ্ধি কৰে। আকৌ হাঁহে পানীত সাঁতুৰি ভাল পায়, খাদ্যৰ সন্ধানত বিচাৰি ফুৰে, ফলত পানীখিনি লৰচৰ হৈ থাকে। হাঁহ যদি পানীখিনি লৰচৰ কৰি থাকে তেতিয়াহ'লে ডেংগু মহে কেতিয়াও কণী পাৰিব নোৱাৰে, আৰু যদিও পাৰে তেন্তে হাঁহে যে পানী লৰচৰ কৰে তাৰ ফলত ডেংগু মহৰ কণীবোৰ নষ্ট হৈ যায়, ফলত ডেংগু মহৰ বংশটো বৃদ্ধি হ'ব নোৱাৰে। হাঁহ আকৌ প্ৰতিটো ঘৰৰ নলা নৰ্দমাৰ পৰা উঠি অহা পোক পৰুৱা তথা কেঁচা মাটিত কেঁচুমতা এইবোৰক খাই শেষ কৰে, ফলত আমাৰ চাৰিওফালে যিটো লেতেৰা দুৰ্গন্ধ সেইখিনিৰ পৰা আমি মুক্তি পাওঁ। হাঁহ আকৌ কণী দিব ধৰিলে একেৰাহে 6 মাহলৈকে দিয়ে। হাঁহৰ আকৌ মাংস সুস্বাদুপূৰ্ণ। গতিকে আহক আমি হাঁহ পুহোঁ, সকলোৱে মিলিজুলি পুহোঁ। হাঁহৰ ফলত আমাৰ ইনকামৰ কিছু ৰাহি হ'ব, লগতে ইয়াৰ জৰিয়তে হাঁহৰ জৰিয়তে যে আমি ডেংগু মহৰ বংশ একেবাৰে ধ্বংস কৰিব পাৰিম আৰু ডেংগু মহৰ বংশ ধ্বংস কৰোঁ। আহক আমি হাঁহ পুহোঁ আৰু হাঁহি থাকোঁ। ভিডিও করেন নানু মামা দেখতে। আজকে থেকে কাম শেষ হলো, মানে ইফতারি করবো। এটা সবার এই ছোট্টটা না মাম? স্ল্যাবটা কাটিয়ে বন্ধ করবো, খুশি লাগবে না? দে মামক দে ভিডিও করে হ্যাঁ দে মামক দিয়ে চলা এদিকে গাড়ি আমার দেখ তো আমি এটা খুশি খুশি